ৰচনা কৰা। মহাৰাজ, ঋষি মুনিসকলৰ নাই অৱশ্য। আপোনাৰ পিতৃদেৱ প্ৰিয়মতে কৈছিল, যেতিয়াই পৃথিৱীত হ'ব অমংগল, তেতিয়াই একো অচিত্ত মনে ভগৱান শ্ৰী হৰিক কৰিলে আৰাধনা। ভগৱান ক্ষিতিষ্ঠিত হৈ মহাৰাজ ভক্ত কৰিব উদ্ধাৰ। চিন্তা নকৰিব মহাৰাজ। সত্য কথা মন্ত্ৰীবৰ, প্ৰিয়ৱতৰ পুত্ৰ মই, নাম মোৰ সত্যগ্ৰহ। আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃৰ বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্যতা কৰি। এতিয়া বলক মন্ত্ৰীবৰ, একান্ত মনে আমি শ্ৰীহৰি কৰোগৈ আৰাধনা। বলক মহাৰাজ। প্ৰকৃতিৰ সমস্ত ৰূপে সন্মিলিত কৰি সৃষ্টিকৰ্তাই নিজ হাতে কৰিছে স্বজন। অমৰ মংগলী এই অমৰাৱতী নহয় জানো দেৱতাৰ আপোন সম্পদ? কিন্তু এই মাত্ৰ দেৱৰ কাৰণে বাৰ্তা দি গ'ল, আৰু কিছুদিনৰ পাছতেই এই পৃথিৱীতে মহাভয়ংকৰে মহাপ্ৰলয়ৰ শুভ আৰম্ভণ। দেৱগণ, এই পৃথিৱীতে জীৱ জন্তু তৰুতীৰ্ণ মনুষ্যকে আদি কৰি কোনোৱেই বাচি নাথাকিব। সকলোকে ডুব যাব জলৰ মধ্যতে, আৰু তেতিয়া যক্ষ ৰক্ষ দানৱবিলাকে মূৰ দাঙি উঠিব। সেই দৈত্য দানৱখনে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে। তেতিয়া তাৰ উপায় কি কৰা হ'ব দেৱগণ? তেতিয়াহ'লে দেৱতাসকলে মনুষ্যৰ পূজা পাতল কৰাৰ পৰা বঞ্চিত হ'ব। দেৱতাসকলক পূজা পাতল কোনে দিব? ইয়াৰ কি ব্যৱস্থা হ'ব দেৱৰাজ? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা। পৃথিৱীত যদি যাগ যজ্ঞ পূজা পাতল আদি নচলে, তেন্তেই এই সমগ্ৰ পৃথিৱী অধৰ নৈ চালি ধৰিব। হে মৃত্যুপতি, এই ক্ষেত্ৰত আপুনি কি ভাবি পাইছে? ক'বলৈ কি আছে দেৱৰাজ? মোৰ নামততো পূজা পাতলে বুলিবলৈ একোৱেই নাই। মোৰ কাম হৈছে জন নগৰতে পাপীকে শাস্তি প্ৰদান কৰা, আৰু মহাপ্ৰলয়তে সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ জন নগৰতে মৃত আত্মাবোৰে ভৰি পৰিব, আৰু
ধাৰ্মিক অধাৰ্মিক এইবিলাকে বাছি সিহঁতকে শাস্তি প্ৰদান কৰাই মোৰ কাম। সেয়েহে দেখিছোঁ সেইবোৰ ৰাখিবৰ বাবে মই এখন নতুন যমৰাজ্য নিৰ্মাণ কৰিব লাগিব। আপোনাৰ তাতেই শান্তি আছে। দৈত্য দানৱগণ আপোনাৰ ওচৰ নাপাইগৈ। আমিহে মাত্ৰ তাৰ ফল ভোগ কৰিব লাগে। হে ভগৱান, কিয় ইমান নীৰৱতা? হাস্যকৰ মুখ দেখো মই তোমাৰ শৰীৰতে। ব্যক্ত কৰা, ব্যক্ত আপোনাৰ কব কামনা নমৰ। তাৰ বাবে চিন্তা নকৰিব দেৱৰাজ। আগে যদি লক্ষ্য লক্ষ্যৰে স্বৰ্গ আক্ৰমণ কৰিবৰ বাবে নিজ হাতে মই কৰিম নিধন। মই হওক শত শত দৈত্যৰ গৰম, সকলোকে মই কৰিম নিৰ্মূল। ধন্য ধন্য মোৰ দেৱগণ, হত ধন্য অতি অমৰ মণ্ডলী। কৰা কৰা হবে জয় ধৰি মেৰি কপাই স্বৰ্গ ৰক্ষা হেতু দৈত্য বিনাশ আমি কৰো আৰম্ভ। জয় দেৱৰাজ ইন্দৰ, জয় দেৱৰাজ ইন্দৰ, জয় দেৱৰাজ ইন্দৰ। এই দক্ষ সাম্ৰাজ্যৰ এক শক্তিৰ সম্ৰাট মই। নাম মোৰ ভুজংগ। নৱশ্ৰেষ্ঠ ভক্তি নাম মোৰ আৰু মই কনিষ্ঠ ভাতৃ নাম মোৰ ৰাজ্য। আমাক বধ কৰিব পৰা বীৰ এই পৃথিৱীত এতিয়াও জন্মগ্ৰহণ কৰা নাই। আমাৰ ভয়ত স্বৰ্গৰ দেৱতা মাত্ৰ মানৱ আৰু এই পাতালৰে বাসকি ধৰে হৈকম্পমান। এই পৃথিৱীত হত্যা হিংসা নিৰন্তৰে আগে এখনৰ পৰা মই কৰি যাব লাগে। কাৰো প্ৰতি দয়া নাই, ক্ষমা নাই। হত্যা হত্যা চিন্তা নকৰিব মহাৰাজ।
মধ্যে বক্তা সাহিত্য করি দেখর ধনের সঙ্গে লুটিও না হইছে দাদা আর সেই দেখগুলোর ধন সম্পত্তি সম্মানী মুক্ততা আমি আমার রাজ ভরালতে হরোয়া হয়েছে দাদা আর সেই সুন্দরী সুন্দরী রমণীগুলো এই বিলককে ছড়িয়ে নি আমার এই লস্করের বলি করা হয়েছে বীর হত্যে মোর তোমার উপর বীরত্বর কোনো তুলনা নাই এবার উৎসবে করু আনন্দ মন্দ কর্ময় করিম সেদন বিশ্বর প্রহেলিকা मैं বিশ্বর ধূমকেত और मैं বিশ্বর অধিকারে নাম মোর হয় দৈত্য আমি তাহাকে মোর বল বিক্রম পরীক্ষা করিব কোন তৈ এই যক্ষর বীরত্ব তৈ এতেও বোঝা নাই সামান্য পতঙ্গ হয়ে চাপছি জয়কে মরিবলৈ আহিছ মুখ বধ কৰিব পৰা বীৰ এই পৃথিৱীত এতিয়ালৈকে কোনো জন্ম হোৱা নাই এই দৈত্য জীৱিত থকা পৰ্যন্ত কোনো মৃত্যুটো জন্ম হ'ব নোৱাৰে ক্ষুদ্র
তহঁতৰ বলৰ বিক্ৰম দেখ তহঁতৰ অস্ত্ৰ শস্ত্ৰই মোক একো কৰিব নোৱাৰিলে আৰু শুন যদি প্ৰাণলৈ মমতা আছে ক্ষমা খোজ মোৰ চৰণত ৰক্ষা মোৰ হাতত ক্ষমা কৰক সেই দৈত্যপতি আপুনি আটাইতকৈ ডাঙৰ বীৰ বুলি আমি স্বীকাৰ কৰিছো আজিৰ পৰাই এই দক্ষ ৰাজ্যৰ আপোনাকে এই অধিপতি পাতিলো আপোনাৰ আজ্ঞা অনুসৰি আমি কাম কৰি যাম আমাক ৰক্ষা কৰক দৈত্যপতি আমাক ৰক্ষা কৰক মই তোমালোকৰ কথাত মান্তি হৈছো আৰু শুনা মোৰ নামে হৈছে হয় দৈত্য হাৰ হৰণৰ হেতু বাস বিৰায়ব আমি বিশ্বাস কৰিছো দৈত্যপতি আমাৰ মহান অস্ত্ৰবিলাক আপোনাৰ মন্দত পৰি থান বান হৈ গ'ল এতিয়াৰ পৰা আমি আটাই মিলি পৃথিৱীত প্ৰলয়ৰ ঘোষণা কৰিব লাগিব আমাক বাধা দিব পৰা শক্তি নাই মাত্ৰ তোমালোকে ভয় নকৰিবা আৰু শুনা অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব মহাভাৱৰ জলধাৰাই গোটেই পৃথিৱী ডুবাই পেলাব মাথা দিব মনুষ্যকে আদি কৰি কিন্তু আমি দৈত্য দানৱ প্ৰেতাক অনায়কে বিচৰণ কৰিব দেৱতা সৃষ্টিৰ অধিকাৰী সেই ব্ৰহ্মা দেৱতাই কয় পৃথিৱীৰ বেদ বেদান্তলৈ লাগে অতি সুন্দৰ কথা অতি সংগ্ৰহ কৰি আমি পৃথিৱীৰ এক শক্তিৰে সংগ্ৰাম কৰি জয় কৰিব জয়ধ্বনি কৰা
কিন্তু পিতা ইও জানো এক কর্মফল নহয় পিতা কর্মফল তাই আহিছে মোক শাস্ত্ৰ জ্ঞান শিকাবলৈ মোৰ চাৰিপত্ৰই মোৰ কথা পালি সংসাৰিক হৈ মোৰ এই সৃষ্টি সুন্দৰ কৰি দিছে পিতা মই সংসাৰ তাই মোৰ কথা হে জ্ঞান কৰি পৃথিৱীত নিজকে জ্ঞানী নহয় পিতা নহয় পিতা পিতা আপুনি সৃষ্টিৰ অধিকাৰী পিতা আপুনি পুত্ৰ কেনেদৰে ব্ৰহ্মভাৱ কিয় কৰিছে প্ৰধান পিতা আপুনি মোৰ দুখ মাৰ্জনা কৰক পিতা পিতা মোৰ দুখ মাৰ্জনা কৰক নহয় খণ্ডন মোৰ এই ব্ৰহ্মভাৱে পিতা তুমি মোৰ হাজাৰ বছৰৰ তপস্যাৰ ফল নিমিষতে তুমি
আৰু এটা যুগত নামে জনতা কৈ কৈ ৰাক্ষসত কন্যা বিবাহ কৰাৰ এই সৃষ্টি সুন্দৰ কৰি তুলিল। আৰু তাৰপৰা সকলোৰে পদাৰ্থ গ্ৰহণ কৰি তই ধৰ্ম অধৰ্ম বিচাৰিত কৰি কুৰুক্ষেত্ৰৰ আৰু কলি বছৰ বছৰ ধৰি শোণ বিতৰণ কৰি তই পুনৰ শাস্ত্ৰৰ জ্ঞান লাভ কৰিব পাৰি। শুনি সন্তোষ পালো পিতা, তোমাৰ আজ্ঞা মই নতশিৰে কৰিম পালন। সেইবাবে তুমি যাবৰ সময়ত পুত্ৰৰ পিতা পুত্ৰৰ ব্ৰহ্মসাপ শিৰ পাতি ল'বলৈ সাজু হোৱা পিতা। তোমাক মই ব্ৰহ্মসাপ কৰিম প্ৰদান। আজিৰ পৰা চিৰদিন তুমি মানৱৰ অপুত্ৰ হৈ ৰবা। তোমাৰ নামত নাই কোনো নাই আচৰণ, নাই নিৰ্ভৰ ব্ৰহ্মসাপ। তোমাৰ বিন বাক্য সকলো ভূমিত পৰি আছে কিয়? হে প্ৰভু, বিপদ সময়ত দেখা পোৱাৰ বাবে ধন্য অপৰাধী নাৰদৰ জীৱন। হে প্ৰভু, পিতাই মোক ব্ৰহ্মসাপ কৰিলে প্ৰদান। আজিৰ পৰা বোলে মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব প্ৰভু। সেইকাৰণে পুত্ৰই মোক দিলে ব্ৰহ্মসাপ। প্ৰভু, চিৰদিন পৰ্য হয় মই মানৱ সমাজত নাথাকিব মোৰ নামৰ কৃষণ অভিশাপ। পিতা পুত্ৰই
এইবোৰ সকলোটি বিধিৰ লিখন মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজে অন্য এক মহাপ্ৰলয়ৰ কৰিলোঁ সৃজন আৰু প্ৰজাপতি নাৰদৰ ব্ৰহ্মশাপ মই কৰিম খণ্ডন কিন্তু প্ৰজাপতি প্ৰভু আপোনাৰ ব্ৰহ্মশাপ কম প্ৰজাপতি আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা চেষ্টা ব্যৰ্থ হ'ল প্ৰজাপতি অসুৰে সমগ্ৰ বেদশাস্ত্ৰ হৰণ কৰি লৈ গ'ল প্ৰজাপতি মহাপাতক মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিম প্ৰজাপতি এইবিলাক সকলো ভাগ্য লিখন কোনেও খণ্ডাব নোৱাৰে আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল শাস্ত্ৰবিদ নাৰদী খচিত হয় গতিকে এনেবিলাক বিপদে আৱৰি ধৰিবই যেনে তেনে বেদশাস্ত্ৰ
পাৰ কৰিবলৈ নহয় মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত যাওক নাযাওক আপুনি ইয়াৰ কিবা এটা আৰু আমি দুয়ো সত্যৰ ৰজাৰ ওচৰলৈ পিতা পুত্ৰৰ তৰ্ক শুনিলৈ ইয়াত ওলালোঁ হোৱা ঘটনা হ'ল ইয়াত বেজাৰ কৰি একো নাই আজি ভাৰ্যাৰ লক্ষ্মী আমাৰ হাতত নাই কিন্তু আমাৰ হাতততো সৰস্বতী আছে প্ৰভু বেজাৰ কোনো লাভ নাই যাওক যাওক আপুনি ইয়াৰ কিবা এটা ব্যৱস্থা কৰক আৰু আমি শিক্ষণে যাত্ৰা কৰোঁ সত্যবান ৰজাৰ ওচৰলৈ কিয় আজি বাওঁ বাবু বাওঁ চকুৰ লৰিছে কথানে কিবা যেন বিপদৰ আগজাননী হয় তোমাৰ কুকুৰবোৰে আৰ্তনাদ কৰিব ধৰিছে নিশ্চয় ৰাজ্যত অভ্যন্তীৰ হৈছে ঘোষণা পলম নকৰি মই এতিয়াই স্বামীৰ পৰা পাব